স্বাগতম জনাইছো মোৰ অন্য এটি ব্লগলে আৰু এতিয়া পুৱাই পুৱাই উঠি পেলাই ভিডিওটো আৰম্ভ কৰিলো আজি আৰু বহুত দিন ভিডিও দিয়া নাই কাৰণটো হৈছে দাদাৰ বিয়া গম পায় আৰু বজাৰ সমাৰ কৰি আছিলো আৰু বজাৰ কৰি কৰি একদম যেহেতু সকলোবিলাক নিজে নিজে কৰিব লগা হৈছে আৰু নিজে নিজেইটো কৰিব লাগিব সো কৰি আছো বজাৰ সমাৰ মা মই ভন্টি দাদা সকলোবিলাক লাগি আছো কামত সেইকাৰণে ভিডিও বনাবলৈ টাইমে পোৱা নাছিলো আৰু ভাবিলো কি আজি ভিডিও এটাকে সৰুকে আৰম্ভ কৰো নাজানো খালি কিমানখিনি দেখাব পাৰো আৰু মই তেনেহলে গা পা ধুই আহিলো আজি আমাৰ যি পেন্ডেল দাদাৰ বিয়াৰ পেন্ডেলৰ আজি খুঁটা পুতিব যদিও কেদিনমান আছে 15-20 দিন মান বিয়ালে আছে কিন্তু এটা নিয়ম আছে খুঁটা পুতাৰ আৰু খুঁটা পুতিব আৰু অকমান কামো কৰিব আপোনালোকক দেখাম তাৰ আগতে মই গা পা ধুই আহিলো তাৰপিছত আপোনালোকক লগ পাইছো চাই থাকক ভিডিওটো শেষলৈকে আৰু বহু দিনৰ মূৰত ভিডিও দিম বুলি ভাবিছো নাজানো কি দেখাব পাৰো যিখিনি পাৰো দেখাম আৰু আপোনালোকে ভিডিওটো চাই গৈ থাকিব আৰু কোনো স্কিপ নকৰাকৈ সো আহক তেনেহলে গা পা ধুই আহিলো তাৰপিছত আপোনালোকক লগ পাই আছো আৰু এয়া হৈছে বিয়াৰ যেটো খুঁটা পুতাৰ আমাৰ নিয়ম আৰু হেয়া নিয়ম কৰিছে তাৰ কাৰণে এয়া ধূপ চাকি জ্বলোৱা হৈছে আৰু সকলো ঠাই বিশেষ অকমান নিয়ম বেলেগ বেলেগ থাকে আৰু এয়া দৰাই পুৰা চাই আছে আৰু হেয়া আপোনালোকক অকমান হেদিনাখনে অকমান পেন্ডেল দিয়া আৰম্ভ কৰিছিলে আৰু অকমান তাকে দেখাইছো আপোনালোকক আৰু হেড আবেলিলে আহিলে আইনো মানে মোৰ মামাৰ ছোৱালী আৰু তাইকটো আগৰ ব্লগত বাৰু দেখিছে আৰু পোৱালিটো যে এনেকুৱা মৰম লগা নহয় তাক যে দেখিলে কামবোৰ পাহৰিয়ে যাওঁ মানে হেল্ল এভৰিৱান বজাৰ আহি পালোহি আৰু কালি ভিডিওটো কন্টিনিউ কৰা নহল আজি আছো বজাৰত দাদাৰ বিয়া যেহেতু বেছি দিন নাই আৰু আপোনালোকক কৈছোৱে আৰু হেয়া গেলামালৰ দোকানৰ সন্মুখত কাইপতিত ৰখি আছো আৰু কামো আছে আৰু অলপ বজাৰ কৰি আছো তাৰ পাততে আপোনালোকক ভিডিও কৰা হোৱাই নাই আৰু এয়া দাদাই বজাৰ বস্তু দি আছে আৰু কৰিব লগা বহুতখিনি আছে আৰু বেছি দিন নাইও বজাৰ বিয়ালে সো লগত আহিছে ভন্টি হেয়া আৰু দুইজনীয়ে গতি নাই ককায়েকৰ বিয়া পাতি সো এতিয়া বজাৰ সমাৰ কৰি লওঁ লগ পাইছো আপোনালোকক চাই থাকিব কালি কন্টিনিউ কৰা নহল আজি ভিডিওটো কিমানখিনিলৈকে দেখুৱাব পাৰো কন্টিনিউ কৰো বুলি ভাবিছো চাই থাকক ভিডিওটো আৰু ময়ো বজাৰ কৰিব লগা আছে যিখিনি কৰিব লগা আছে আৰু বিয়া বুলি ক'লে যিহেতু বজাৰটো শেষেই নহয় পুৰা বজাৰ চলিয়ে থাকে আৰু বিয়াৰ মানে আগমুহূৰ্তলৈকে বজাৰ চলিয়ে থাকে মানে শেষেই নহয় আৰু এয়া বজাৰ সমাৰ কৰি আছো ভাবিলো ভোকো লাগিছে অকমান যেহেতু ঘৰত ভাত খাই যোৱা হৈছিলে তথাপিতো কিবা এটা নাখালে ভালেই নালাগে আৰু কাৰ এই অভ্যাসটো আছে ক'বচোন বজাৰ কৰিবলৈ গ'লে কিবা এটা নাখায় ঘৰলৈ আহিলে ভাল নালাগে আৰু আমিও ভেলপুৰি আলু মটৰ কিবা কিবি খালো আৰু পালোহি আৰু বজাৰ কৰি আহিলো এয়া বজাৰবিলাক মেলি আছো এইবোৰ আৰু কিছুমান কফি চফি কাৰণে বা চাটনি বা এনেকুৱা ধৰণৰ কিছুমান বস্তুৰ কাৰণে অলপকে বজাৰ কৰি আছো একেদিনাখনে গোটেইখিনি বজাৰ কৰাটো সম্ভৱপৰ নহয় আৰু যেহেতু খুব কম দিনৰ ভিতৰত বিয়াখন আয়োজন কৰিব লগা হৈছে হেতু কাৰণে আৰু আহি পেলাই কাপোৰটো মাত্ৰ চেঞ্জ কৰি আপোনালোক কেমেৰাটো হাতত লৈছো ভিডিওটো কন্টিনিউ কৰো বুলি আৰু কিবা এটা টাউনতে খাইছিলো কিন্তু ঘৰত যেহেতু ভাত কেইটামান খোৱাটো আহি পেলাই অভ্যাস আছে সো ভাত কেইটামান খাই লওঁ আৰু ভাবিছো আবেলি বিয়া এখনো আছে ওচৰতে সৰু বিয়া আৰু যদি যাওঁ ভিডিও বনাম আপোনালোকক দেখাম বাৰু সো আৰু যেহেতু এইখিনিতে মই এটা কথা কওঁ যাৰ দেউতাক নাই বিশেষকৈ মানে এনেকুৱা অকেজন বিলাকত বহুত মনটো বহুত বেয়া লাগে কিয়নো দেউতাক লাগিলে ঘৰখনত মানে সন্মুখতেই লাগিলে একো কৰ্ম নকৰিলেও বা তেনেকুৱা মানে একো সহায় নহলেও দেউতাক এজন যেতিয়া এনেকুৱা মানে সকলো অকেজনতে যেতিয়া বাপেক থাকে তেতিয়া মানে মনটো বহুত সাহস এটা পোৱা যায় আৰু এটা বাৰু হেৰিও হৈছে অভিজ্ঞতাও হৈছে দেউতা অবিহনে এখন ঘৰৰ প্ৰথম বিয়া
সো আশীৰ্বাদ কৰিব যাতে বিয়াখন সুকলমে পাৰ হয় আৰু বস্তু বজাৰ কৰি আছোঁ অলপ অলপকৈ ভিডিঅ' কৰিবলৈ সময় নাপাওঁ আৰু আজি ভিডিঅ' কৰিলোঁ অকণমান চ' এতিয়া ফ্ৰেছ হৈ লওঁ আৰু খায়ো লওঁ কিবা এটা তেনেহ'লে অকণ পিছত লগ পাই আছোঁ চাই থাকক হেল্ল' এভৰিৱান আৰু এতিয়া সন্ধিয়াৰ সময় অথনি ভাত পানী খাই কৰি ভিডিঅ'টো কণ্টিনিউ কৰাই হোৱা নাই আৰু এতিয়া যাবলৈ ওলাইছোঁ বিয়া এখনলৈ ওচৰতে আছে সৰু বিয়া আৰু তালৈকে যাবলৈ ওলাইছোঁ ষ্টাইলটো অকণ বেছি হৈছে নেকি জনাব ইমান নাই কৰা বাৰু তথাপিতো মোক অলপ ষ্টাইল কৰিলে বহুত বেছি কৰা যেন লাগে মই নিজকে মানে পাওঁ চ' তেনেহ'লে বিয়া খাই আহোঁ আৰু বিয়াত যদি অকণমান পাৰোঁ পৰিৱেশটো দেখাম বাৰু আৰু যদি নোৱাৰোঁ তেতিয়াহ'লে বেয়া নাপাব আৰু যদি পাৰোঁ তেনেহ'লে নিশ্চয় আপোনালোকক দেখাম তেনেহ'লে চাই থাকক ভিডিঅ'টো আৰু এয়া আহি বিয়াৰ ঘৰ পাই গ'লোহি আৰু কাষতে ঢুকাইছে এজন খুৰা একদম ঘপকৈ ঢুকাই থাকিলে ছাডেনলি ঢুকালে আৰু বহুত বেয়া লাগে এনেকুৱা যাতে কাষতে এখন বিয়া কাষতে এখন মানুহ মৰা পেণ্ডেল থাকে কিন্তু যাবলৈও মন নাযায় বা এতিয়া নাপাতিলেও নহয় যিহেতু দূৰণি বিয়া হ'ব সেই হিচাপত সৰুকৈ বিয়াখন পাতিছিলে আৰু নিমন্ত্ৰণ জনাইছে যিহেতু সেইকাৰণে অকণমান গ'লোঁ ৰাখিবলৈ আৰু ভালো লাগিলে বিয়াখন এটেণ্ড কৰি আৰু তাৰ পৰিৱেশটো আপোনালোকক মই অকণমান দেখাই দিছোঁ আৰু গুড মৰ্ণিং এয়া নেক্সট ডে আৰু যিটো আমাৰ বিয়াৰ কেইদিনমানৰ আগত যে ভিয়াপিত কইনাৰ জোৰোণত দিয়া কাপোৰখিনি এটা নিয়ম থাকে ভিয়াপিটোত ভৰোৱা আৰু সেয়াই নিয়ম কৰি আছে আমাৰ মামীয়ে মানে ডাঙৰ মামীয়ে আমাৰ আৰু গোপিনী তিনিজনী এয়া হৈছে বৌ আৰু লগত খুৰী এজনী তিনিওজনী এইখিনি নিয়ম কৰিছে মা ওচৰতে আছে যে সেয়া আৰু নিয়মখিনি কৰি আছে আপোনালোকক তাকে অকণমান দেখাইলোঁ আৰু ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ যিহেতু ভিডিঅ'টো এনেকৈ কৰি থাকিলে বহুত দীঘল হৈ যাব আপোনালোকে চায়ো ভাল নাপাব আৰু বিয়া আৰু জোৰোণ ব্লগ আহি আছে আৰু ভিডিঅ' একেবাৰে বেয়া নাপাব কাইণ্ডলি মানে বহুত বেয়া মানে সময় পোৱা নাছিলোঁ ভিডিঅ' বনাবলৈ তাৰ মাজতে এইকণ কৰি ৰাখিছোঁ আপোনালোকে আদৰি ল'ব বুলি আশা থাকিল তেনেহ'লে আজিৰ ব্লগটো এনেকৈ শেষ কৰিছোঁ নেক্সট এটা ব্লগত আকৌ লগ পাম আজিলৈ আহিছোঁ বাই বাই এণ্ড সকলো সুস্থ থাকক আৰু ভালে থাকক